চিত্ৰৰ বেলেগ বেলেগ নাম থাকেই, কিন্তু পৰম্পৰাত গোটেইখিনিৰ এটা নাম দিলে মুখা। তাৰমানে পৰিধান কৰে সেইকাৰণে নাম দিলে মুখা, সেইটো পৰম্পৰা নাম। তাৰপিছত আৰু এটা নাম দিলে এই যে দেখিছে গালৈকে বনোৱা হৈছে, সেয়া মুখত নিপিন্ধে, তো মানুহজনেই সোমাই যায় ভিতৰলৈ, সোমাই গৈ এই বুকৰ মুখতে মানুহজনৰ মুখখন সেইখিনিতে ৰৈ যায় আৰু ওপৰলৈ নাযায়গৈ আৰু সেইকাৰণে নাম দি থৈ গ'ল বৰমুখা। সেই বৰমুখা কোনবিলাক হয় যেনে নৰসিংহ, সেয়া আপোনালোকে দেখিছে, আৰু ৰাৱণ চৰিত্ৰ যিটো ব্যতিক্ৰমী, স্বাভাৱিকতে 10-20খন হাত এইবিলাক বৰমুখা শাৰীত পৰিলে। সেইটো পৰম্পৰা নাম, আমি কৰা নহয়। আৰু এয়া সজাই দিছোঁ আমাৰ উত্তৰ প্ৰদেশ মিউজিয়াম, তাতে এতিয়া সজাই ৰাখিছে এটা ডাঙৰ মিউজিয়ামত। গতিকে বৰমুখা, মুখা আৰু এবিধ তাতকৈ চাপৰ নাম লুটুকৰি মুখা। এই তিনিটা ভাগ, আৰু সেই তিনিটা ভাগেই আমাৰ সৌভাগ্য, আপোনালোকৰ গৌৰৱ। সজাই তুলিলোঁ দিল্লী গণৰাজ্য দিৱস 2018 চন সেইটো বেগত থকা হৈ দিছোঁ ডাঙৰ ছবিটো, সেইটো সজাই তোলা হ'ল। আৰু 27খন ৰাজ্যৰ মাজত কম্পিটিশ্যন হ'ল, আৰু তাতে আমি তাত সজাই লৈ আগদিনা আমি গুৰু স্মৰণ কৰি পাছদিনা আমি প্ৰতিযোগিতাত সোমাই পৰিলোঁ আৰু দ্বিতীয় স্থান ল'বলৈ সক্ষম হ'লোঁ। 27খনৰ পৰা 3টা প্ৰাইজ, প্ৰথম মহাৰাষ্ট্ৰ, দ্বিতীয় আমি অসম, আৰু তৃতীয় ছত্তীশগড়, 3টা প্ৰাইজ থাকে। গতিকে সেইটো এটা আমাৰ মুখাৰে ৰাষ্ট্ৰীয়ভাৱে আৰু অকণমান প্ৰচাৰ আৰু অকণমান সেই প্ৰসাৰৰ ব্যৱস্থাটো দিলে 26 জানুৱাৰী গণৰাজ্য দিৱস। ঠিক সেইধৰণে আমাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱেও মুখাই গতি কৰিছে। সেইটো হ'ল যে আমাৰ যিখন গুৰুজনা সৃষ্ট বৃন্দাবনী বস্ত্ৰ আছে লণ্ডন ব্ৰিটিছ মিউজিয়ামত, আৰু তাৰ পৰা ৰিচাৰ্ড ব্ৰাটন কিউৰেটৰ তেখেত আহি আমাৰ ইয়াত পালেহি, যে ক'লে ইমান প্ৰদূষণমুক্ত আপুনি এক্সিবিশ্যন কৰক, প্ৰদৰ্শনী। তো আমাৰ ভালেই লাগিল যে বৃন্দাবন গুৰুজনাৰ সৃষ্ট বস্তুৰ ওচৰত আমাৰ মুখা থাকিব অসমৰ। গতিকে সেই মনেৰে আমি কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম নাম দিলে প্ৰদৰ্শনীখন 2016 চনত 3 মাহ দিন মুকলি কৰি দিলে বিশ্ববাসীয়ে দেখিব চাব পৰাকৈ এই ৰিচাৰ্ড ব্ৰাটন। আৰু তাতেই প্ৰদৰ্শন এয়া বৃন্দাবনী বস্ত্ৰৰ ক্লজত দেখাইছে, আৰু তাতেই হৈ গ'ল প্ৰদৰ্শনী। আৰু তাৰ পাছতে এতিয়া মুখা সজাই থৈছে, এয়া হ'ল তাত সজাই থোৱা, আৰু এয়া মুখা তাত এতিয়া সজাই থৈছে। আজি বিশ্ববাসীয়ে দেখিছে, মানুহ আহিছে, মুখা সেই তাত দেখি ইয়ালৈ আহিছে। এই অলপতে এতিয়া এইটো আপুনি হেৰি কৰিব কৰিছোঁ, এখন আৰু আনিলোঁ, সেইখন মই থৈ দিছোঁ। কিন্তু এইখন মই ব্যৱহাৰ কৰিব নালাগিছিল, সেইকাৰণে এইখন ৰিচাৰ্ড ব্ৰাটনে মোলৈ দিয়া। কিন্তু মানুহে চাওঁতে এতিয়া কৰিছোঁ এইটো। আৰু এয়া তাত আছে সজাই থোৱা, এইখিনি তাত সজাই থোৱা ব্ৰিটিছ মিউজিয়ামত। এয়া হ'ল গোটেইখিনি প্ৰভুৰ হাতৰ কেনেকৈ পাৰফৰ্মেঞ্চ ভিডিঅ'বিলাক লৈ গৈছে, মানুহ গোট খাই সেইবিলাকো দেখুৱাই। আমি নোটটো দিলোঁ ৰিচাৰ্ড ব্ৰাটনক, যে ইয়াত লিখিছোঁ গুৰুজনা সৃষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, এইটো 1500 শতিকাৰ কথা। আৰু গুৰুজনাই সমাজখনক সংস্কৃতিৰ এক অৱদান মুখা। তেওঁ নিজে মুখা বনাইছিল দুটা, এই মই কোৱা কথাখিনি গোটেই কথাখিনি আমি নোট দি দিছোঁ, আৰু তাত সেইটো সজাই ৰাখিছে, আৰু বাকীখিনি মুখাৰ চৰিত্ৰৰ নাম দি সজাই ৰাখিছে। গতিকে আমাৰ উদ্দেশ্য লক্ষ্য যে অকণমান প্ৰয়াস, আমিতো কি কৰিম গুৰুজনা হৈ, অকণমান প্ৰয়াস যে তেওঁক কেনেকৈ আমি বিশ্বমুখী কৰিব লাগে। আমি ইয়াতে তেওঁ ৰাখিব নালাগে, আমি ইয়াত কিবা কৰি থাকিব নালাগে, আমি কৰিব লাগিব গুৰুজনাক বিশ্বমুখী, কাৰণ তেওঁ সেই মহান আদৰ্শক লৈ এই সুন্দৰ জাতিটো। গতিকে সেই তেনেকুৱাবিলাক কথা মনলৈ আহে কেতিয়াবা। আৰু অহা এটা ভাগ্য বুলি কৈছোঁ সেইকাৰণেই যে আমাৰ ভাগ্য যে অকণমান গুৰুজনাৰ প্ৰতি আমি কিবা অকণমান আগবঢ়াবলৈ সুবিধা পালোঁ। গতিকে আজি তাত সেয়া দেখিছে, আজি কিজানি আহিছে, তাত নোট চাইছে, এই কিতাপত পাইছে। এজনেতো মোক সুধিছে লণ্ডনৰ, যে এই ফটোখন দেখি তেওঁ হেৰিয়াতে সুধিলে যে শংকৰদেৱ এয়াই নেকি,
শংকৰদেৱ নেকি বোলো আপুনি শংকৰদেৱ মই ইজনকৈ শংকৰদেৱৰ কথা বোলে নহয় তেওঁ সেই তাত বোলে দেখিছে নহয় সেইবিলাক পাইছে এনেকৈ ক'লে তেতিয়াতো মোৰ আৰু ভাল লাগিছে তেওঁ মুখেদি প্ৰথম শংকৰদেৱ বুলি নামটো ওলাইছে এই কথাবিলাক গতিকে সেইবিলাকৰ চিন্তাত আমি অকণমান সোমাই আছোঁ কিন্তু এতিয়া আমাৰ নৱপ্ৰজন্মৰ দায়িত্ব এইসকলে আমাক সেই গুৰুজনাক প্ৰতিষ্ঠা কৰিব লাগিব কি দিয়া নাই জাতিটোৰ কাৰণে গীত নৃত্য বাদ্য কলা সকলোৰে একেবাৰে তেখেতে পৰিপূৰ্ণ কৰি দিছে নামঘৰ মণিকোট ঈশ্বৰ উপাসনা জেগা গতিকে একক চিন্তাৰ যিটো মন সেইটো তেখেতৰ আছে এই একক চিন্তাটো তেখেতে আমাৰ সমাজখনলৈ দিছে আমি ধৰি ৰাখিব লাগে হয় হয় বাকী